লেটাৰবোৰ নিজে নিজে ওলাই যাব তো মানুহটো কে হেল্ল' এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কাইলৈ 15 তাৰিখ আৰু কাইলৈ মোৰ বিশেষকৈ মোৰ ড্ৰিম প্লেচ য'ৰ মোৰ যোৱা আশা আছিল, কাইলৈ আমি তালৈ বুলি ৰাওনা হ'ম দাৰ্জিলিং। আৰু দাৰ্জিলিঙৰ সম্পূৰ্ণ ভিউজ, সম্পূৰ্ণ ভিডিঅ' কিদৰে গৈছোঁ, কিদৰে আহিছোঁ, সকলোখিনি ভিডিঅ' আপোনালোকক এই ইউটিউবৰ যোগেদি দাঙি ধৰিম। গতিকে আপোনালোকে ভিডিঅ' চাই থাকিব, স্কিপ নকৰাকৈ চাব। আৰু যদি প্ৰথম আহিছে মোৰ চেনেলটিলৈ তেনেহ'লে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু কাষতে থকা বেল আইকনটো দবাই ল'ব, যাতে ভিডিঅ'বিলাক আহিলে চবচে প্ৰথমে আপোনালোকে পায়। আৰু এতিয়া মই বৰ্তমান গৈছিলোঁ তিনিচুকীয়া, কাৰণ বাইকখনৰ অলপমান মেৰামতি কৰিবলগীয়া আছিল আৰু এই মেৰামতিখিনি আটাইখিনি হৈ গ'ল আৰু মাত্ৰ ধুবলৈ বাকী আছে। সেইখন পাছফালে চাগে সেইখন থিয় হৈ আছে, ধুবলৈ বাকী আছে। এতিয়া লাহোৱাল যাম, লাহোৱালত ধোৱাৰ পিছত কাইলৈ কাৰণে যি কৰিবলগীয়া আছে, পেক চেক কৰিবলগীয়া আছে, সেইখিনি চেকিং কৰি ল'ম। আৰু কাইলৈ পুৱা 4 বজাত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাব, আৰু যদি ভাল লাগে তেনেহ'লে লাইকো কৰিব, শ্বেয়াৰো কৰিব আৰু ছাবস্ক্ৰাইব কৰিবই। মোকে এই ছাবস্ক্ৰাইবটো কৰা মানে আমি ভাবোঁ যে আমাক কোনোবাই নহয় কোনোবাই আমাক ছাপোৰ্ট কৰিছে। বাকী আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল পায় তেনেহ'লে নিশ্চয়কৈ এটি লাইক কৰি থৈ যাব। ব'লকচোন ভিডিঅ'টো এতিয়া আকৌ এবাৰ আৰম্ভ কৰোঁ অন্য এটা ডেষ্টিনেশ্যনলৈ বুলি। কাইলৈ যাবা আৰু তেন্তে আৰু নমস্কাৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল। থাম্বনেইল আৰু টাইটেল চাই দেখিলেই চাগে আমি ক'ত যাব ওলাইছোঁ বৰ্তমান। আৰু মোৰ লগত আছে মোৰ দুজন বন্ধু বিবেক আৰু দেৱজিত। আমি সকলো সাজু দাৰ্জিলিঙলৈ বুলি। হাই কৈ দিয়া। এইফালে বাইদেউ, এয়া মোৰ বাইদেউ, ভণ্টি বাই, আৰু এইফালে মাতাশ্ৰী। ৰেডি হৈ গ'ল সকলো, এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া বাজিছে 4:30 আৰু আমি সকলো সাজু, যাওঁ আৰু বাটত সকলো বস্তু দেখাই যাম। এতিয়া সময় হৈছে 4:30 আৰু আমি এতিয়া সম্পূৰ্ণ ৰেডি। ব'লক আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আন্ধাৰ হৈ থকাৰ কাৰণে সকলোবিলাক বস্তু আমি দেখাব নোৱাৰিলোঁ, কিন্তু এতিয়াৰ পৰা আমাৰ যাত্ৰাত আমি যি পাওঁ সকলোবিলাক আপোনালোক দেখাই যাম। মাত্ৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, প্ৰত্যেকটো ঠাই মই আপোনালোক দেখাই যাম। ফাৰ্ষ্ট চাওক আমাৰ ডিব্ৰুগড়ৰ পৰা যোৰহাট পোৱাৰ ৰাস্তা, ইমান ধুনীয়া হয়নে বাৰু? এতিয়া ক'ৰ পালে বিবেক? হৈ গ'লোঁ হা চেহাত চাই ৰঙা চঙা পৰা মুখখন আহি পাই গ'লোহি শিৱসাগৰ টাউন। এয়া চাওক শিৱসাগৰ, বহুত ধুনীয়া পৰিৱেশ। শিৱসাগৰৰ পৰিৱেশটো সঁচাই মনোমোহা। আৰু আমিতো সকলোৱে জানো শিৱসাগৰক অসমৰ ঐতিহাসিক ঠাই বুলি কোৱা হয়, হিষ্টৰিকেল প্লেচ বুলি কোৱা হয়। আমি এতিয়া এই হিষ্টৰিকেল প্লেচ সোমাই গ'লোঁ বাৰু। আমি ইয়াত আজি নোসোমাওঁ, এইবিলাক নুফুৰোঁ, মনুমেণ্টবিলাক নাচাওঁ। এইবিলাক ঘূৰি আহোঁতে যদি সময় হয় কভাৰ কৰিম বাৰু। প্ৰথমতে ইয়াৰ ভিউটো চাওক, বহুত ধুনীয়া। শিৱসাগৰখন সঁচাই বৰ ধুনীয়া। আপোনালোকে যদি ইচ্ছা কৰে, যদি অহা নাই, মেক্সিমাম মানুহতো আহিছে, আমাৰ এফালে মানুহ গৈছে ফুৰিছে, কিন্তু যিসকলে অহা নাই তো আহিব পাৰে। বহুত ধুনীয়া ঠাই। এতিয়া খুলি গ'ল আপোনাৰ। এয়া চাওক ৰংঘৰ, এয়া ৰংঘৰ। সোমাবলৈ ইচ্ছা হৈছিল, মানে মনটো বহুত গৈছে সি সোমাবলৈ, কিন্তু কি কৰিব, আমাৰ ডেষ্টিনেশ্যন বহুত দূৰ। আৰু আমি এতিয়া যেনেকৈ হওক কম সময়ৰ ভিতৰত, আজিৰ ভিতৰত গুৱাহাটী পাবগৈ লাগে, ৰাতিটোৰ ভিতৰত। আমাৰ মাত্ৰ প্লেনিং সেয়া। পাই গ'লোহি যোৰহাট টাউন।
এটা খোৱা ঠাই বিচাৰি ক'ৰবাত খাব লাগিব। আহি পাই গ'লোহি যোৰহাট টাউন, আৰু যোৰহাট টাউনৰ মাজত এই মাজমজিয়াত আমি আছোঁহি। চাব পাৰে চব বন্ধ, কিন্তু আমি ভাবিছোঁ কিবা এটা খাই লওঁ। বহুত উৎপাত হৈছে আৰু বহুত গৰম, ভোকো লাগিছে যথেষ্ট। খাই লওঁ, আৰু আটাইকেইজন সোমালেই খাবলৈ। মই মাত্ৰ বাহিৰত বেগকেইটা লৈ অকণমান ভিতৰলৈ যাওঁ। দেখাম বাৰু সম্পূৰ্ণ ভিউ, চাই থাকক মোৰ লগত ভিডিঅ'খিনি। সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু বহুত কষ্ট কৰি আহিছোঁ, আপোনালোকে অলপ মৰম দিব। মোৰ লগে লগে গৈ থাকক, এনেকুৱা ফিল হ'ব যেন আমি একেলগে চবে দাৰ্জিলিং গৈ আছোঁ। খানা আহি গ'ল, খাই লোৱা, ভোক চোক মাৰি লোৱা, আৰু বহুত দূৰ যাব আছে এতিয়াও। আমি পুৰা খাইছা। গৰমৰ হালত দেখো, মাই গড ইমান গৰম। তোমাৰ অৱস্থা চাওঁ, তুমিতো যথেষ্ট ঠিকেই আছা। বস্তু থ'বলৈ যথেষ্ট কষ্ট হৈছে, গতিকে লৈ এতিয়া কেৰিয়াৰখন লগাই ল'ম বুলি ভাবিছোঁ। মই দেখাইছোঁ কেনেকৈ ফিটিং কৰে, গোটেইখিনি ফিটিং কৰি আমি গৈ আছোঁ লাহেকৈ। আৰু একবাৰ দেখোঁ, হাঁহি এটা মাৰি দিয়া গৰমত। ডিব্ৰুগড় আহিছেহে, হালত বেয়া হ'লেই বিবেক। জোখতকৈ বেছিখিনি যাব আছে আৰু। সেইকেইটাত বহাব। কিমান টাইমত ফিটিং হৈ যাব? টেষ্ট মান উঠি দে, একবাৰ উঠ না। তোৰ মানুহটো কেই কেজি আছে? কেৰিয়াৰ নথকাৰ কাৰণে মনুৰ গীতাশ্ৰীৰ বহুত বেছি কষ্ট হৈছিল। এতিয়া আমি খাই বৈ কেৰিয়াৰ ফিটিং কৰি এতিয়া আহি গ'লোঁ। এয়া চাওক, সৰুটো দেখিছেনে? সৰুটো অলপ ওচৰৰ পৰা গৈ লৈছোঁ, ৰ'ব অলপ ওচৰৰ পৰা দেখাইছোঁ, মানে নৰওঁ, ওচৰৰ পৰা দেখাইছোঁ। এয়া হৈছে চুকাফা ভৱন। চুকাফা নামটো সোণাই হগা, আহোম যিয়ে প্ৰতিষ্ঠা কৰিছিল অসমত, যাৰ নামৰ পৰাই অসম নামটো উৎপত্তি হৈছিল বুলি কোৱা হয়। এতিয়া আমি গৈ আছোঁ, মাত্ৰ আপোনালোকে ভিউবিলাক চাই থাকক। আমি ইমানেই ভাল লাগিছে, আমাৰ ইমানেই বেছি ভাল লাগিছে চাই, এই পৰিৱেশবিলাক চাই মানে এই পৰিৱেশৰ মাজতে যেন গৈয়ে থাকিম, তেনেকুৱা এটা ফিল হৈ আছে। চাওকচোন, ব'লক গৈ থাকক আমাৰ লগত। আমি যিমতে ফিলিংছ লৈছোঁ, সেইমতে ফিলিংটো লৈ থাকক ভিডিঅ'টো। এই পৰিৱেশৰ মাজত আপোনালোকে নিজকে বিলীন কৰি দিয়ক। পৰিৱেশটো চাই, can you guess the place where we reached? This is কাজিৰঙা। এইখন হৈছে কাজিৰঙা। আমি কাজিৰঙাত সোমাই গৈছোঁ বৰ্তমান। আমি কাজিৰঙা সোমালোৱে আৰু। কাজিৰঙা বুলি কোৱাৰ লগে লগে আমাৰ মনত এটা কি বুলি কয়, প্ৰাউড, আমাৰ প্ৰাউড ফিল হয়। কাজিৰঙা, যাক লৈ আমি গৌৰৱ কৰোঁ। এশিঙীয়া গড়, কাজিৰঙাখন এশিঙীয়া গড়ৰ কাৰণে, যাক লৈ আমি বহুত বেছি গৰ্ব কৰোঁ অসমীয়া হিচাপে। এই কাজিৰঙা আমি এতিয়া সোমাই গ'লোঁ। এই কাজিৰঙাৰ প্ৰতি কিছুমান ৰেষ্ট্ৰিকশ্যন আছে, যেনেকৈ স্পীড লিমিট আছে, 40তকৈ আপ যাব নালাগে, কিছুমান পেনাল্টি আছে। আপোনালোকেও মানি চলিব, কাৰণ জীৱ জন্তুৰ সুৰক্ষা আমাৰ জীৱনটো যিধৰণে ইম্পৰ্টেণ্ট, জীৱ জন্তুৰ জীৱনটো ঠিক সেইদৰেই ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে স্পীড লিমিটটো মানি চলিব এই কাজিৰঙা এৰিয়াত। এইবিলাক বস্তুৱেই হৈছে আমাৰ প্ৰাউড। এই জীৱ জন্তুবিলাকেই হৈছে আমাৰ প্ৰাউড, আমাৰ সন্মান, আমাৰ গৌৰৱ। লাহে লাহে আমি কাজিৰঙাৰ পৰা ওলাইছোঁ আৰু এতিয়া লাহে লাহে আমি পামগৈ আৰু এতিয়া বুঢ়া পাহাৰ। আৰু
এইটোৱে হৈছে বুঢ়া পাহাৰ। এবাৰ চাওক মাই গড। এয়া হৈছে বুঢ়ীমাই থান আৰু বুঢ়ীমাই মন্দিৰ। ইয়াতে আহোঁতে যাওঁতে মানুহে নিজৰ যাত্ৰাক লৈ বা বেমাৰ আজাৰক লৈ ইয়াত সেৱা আগবঢ়াই যায়। গতিকেলৈ আমিও আমাৰ যাত্ৰা শুভ হওক বুলি ইয়াতে নিজৰ সেৱা এটা আগবঢ়াওঁ। ভগৱানে যাতে আমাক চকু মেলি চাই আমাৰ যাত্ৰা যাতে শুভ হয়। Look at the views, guys. How beautiful is it? ये व्यू तो चाই ইয়াতে লাইক দিবই দিব। খাই বৈ এতিয়া আমি লাহেকৈ ওলাই আহি গ'লোঁ। এতিয়া 3-4 ঘণ্টাত আমি গুৱাহাটী পাই যাম। তেতিয়ালৈকে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক না চেনেলটো। আমি গুৱাহাটী পাওঁ আপোনালোকে সকলো ক্লিয়াৰ কৰি থাকক। আহি পাই গ'লোঁ এতিয়া গুৱাহাটীত আজি আমি আছোঁ আমাৰ জেঠাই ঘৰ, মানে মোৰো জেঠাই ঘৰ। তাইৰ জেঠাই যিহেতু মোৰো জেঠাই, গতিকেলৈ তাতে আজি আমি থাকিম। কাইলৈ পুনৰ আকৌ আমি 4টা বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিম দাৰ্জিলিঙলৈ বুলি। চাই থাকক ভিডিঅ'টি, সম্পূৰ্ণ ভিডিঅ'টি চাব, স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু আশা কৰোঁ সকলোৱে যাতে মোক মৰম দিয়ে। ধন্যবাদ।